চলাইছে। তেখেতে ইয়াত আনুমানিক 15 আৰু জীৱনৰ একদম পৰিপূৰ্ণ বয়সত আনি ইয়াত তাৰ পাছত তেখেতে কীৰ্তন ঘোষাখন ইয়াতে শেষ কৰি আমি আপোনাক এটা কথা অৱগত কৰিছিলোঁ যে গুৰুজনাৰ জন্মস্থলী যেনেকৈ আজিৰ দিনত এটা সাংঘাতিক ধৰণৰ এই হয় ধেনু বানালি ঠিক আমাৰ দামোদৰ দেৱেও তেখেতে যেতিয়া ইয়াতে আহে আৰু যেতিয়া দ্বিতীয়বাৰৰ বাবে ভাৰতবৰ্ষ ভ্ৰমণত যায় তেতিয়া দামোদৰ দেৱেও গোটেই চোৱা চিতাবিলাক কামবিলাক ইয়াতে কৰিছে। বম্বালী মানুহ যাব লাগে আমাৰ সত্ৰাধিকাৰ বিৰুদ্ধ নাপাহৰিব দেই দেখুৱাব